অৱশেষত আহি গ'ল Google AdSense PIN টো মোৰ এই মাইনী ভিলেজ ব্লগ চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো নিশ্চয় ভালে আছে আৰু থাম্বনেইলখন চাই সকলোৱে দেখিছেই আজি ভিডিঅ'টো কিহৰ কাৰণে বনালোঁ সঁচাকৈ বহুত দুখ লগা পৰিৱেশ আৰু যাতে এনেকুৱা কেতিয়াও নাহক এনেকুৱা পৰিস্থিতি আৰু কেতিয়াও নহওক তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু সকলোৱে ফেচবুক ইউটিউবত সকলোতে দেখিয়ে আছে আৰু ময়ো সহায় নকৰা নহয় আমাৰ ঘৰৰ ফালৰ পৰা গাঁৱৰ পৰা মানে সাহায্য বিচাৰি আহিছিল যিমান পাৰোঁ যি পাৰিছোঁ তেওঁলোকৰ বুলি দিছোঁ আৰু নিজে যিহেতু তেওঁলোকৰ ওচৰত যাব পৰা নাই তাৰ বাবে দুখিত আৰু নিজৰ সাধ্য অনুযায়ী যিখিনি পাৰিছোঁ তেওঁলোকলৈ আজি অন্য এটা ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোৱে নিশ্চয় গম পাইছে থাম্বনেইলখন চাই আৰু আজি ইমান দিনৰ কষ্টৰ ফল আজি সাৰ্থক হ'ল অৱশেষত আহি গ'ল Google AdSense PIN টো এইটোৰ কাৰণে বহুতখিনি কষ্ট হ'ল কাৰণ ইউটিউব চেনেলটো বুলিলেই চেনেলটো হৈ নুঠে ৱাচ টাইম দৰকাৰ হয় 1K ছাবস্ক্ৰাইবাৰ দৰকাৰ হয় আৰু সকলো ৰাইজে আপোনাক মৰম দিব লাগিব তেতিয়াহে আগবাঢ়ি যাব পাৰিম গতিকে সকলো ৰাইজে ইমানখিনি পাবৰ বাবে মানে আগবাঢ়ি যাবৰ বাবে সহায় কৰিলে সঁচাকৈ বহুত সহায় কৰিলে আৰু ঘৰখনৰ ফালৰ পৰাটো আছেই মানুহজনৰ ফালৰ পৰাটো আছেই মানুহজনে মই মাত্ৰ অকল ভিডিঅ' বনাইছোঁ লাইভ কৰিছোঁ আৰু ভিডিঅ' মই আপলোড দিছোঁ প্ৰথম চেনেলটো খোলাৰ পৰা ধৰি সকলোখিনি কাম তেওঁৱে কৰিছে আৰু কেনেকৈ কি কৰিব লাগে সকলোখিনি তেওঁৱে বুজাই দিছে আৰু ঘৰখনৰ ফালৰ পৰাতো নকওঁ মা দেউতা ঘৰ কাৰণ আমাৰ জইণ্ট ফেমিলি হয় সকলোৱে বহুত ছাপোৰ্ট কৰিছে এই চেনেলটো খোলাক লৈ আৰু মোৰ ঘৰৰ বা আছে বায়েও বহুত ছাপোৰ্ট দিছে মানে বাৰো চেনেল এটা আছে সেই চেনেলটোৰ কাৰণেও বায়ে বহুত কষ্ট কৰিলে বাও মানে মোতকৈ বহুত আগবাঢ়ি গ'ল আৰু বাকে দেখি পেলাই ময়ো খুলিলোঁ আৰু ভবা নাছিলোঁ যে আজি ইমানখিনি আগবাঢ়ি যাব পাৰিম বুলি কষ্টৰ ফল সদায় মিঠা সেইটো সকলোৱে জানেই আৰু ভোকতেও কলটো নপকে আৰু ইমানখিনি কষ্ট বিনিময়ত আজি হয়তো এইখন পাবলৈ সক্ষম হ'লোঁ আৰু আপোনালোকৰ মৰম ইমানখিনি ছাপোৰ্ট হয়তো কেতিয়াও জীৱনত পাহৰিব নোৱাৰোঁ আৰু এই চেনেলটো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ঘৰৰ মানুহজন এইখিনি আছেই বাৰু তথাপিতো মই যেতিয়া লাইভ কৰি আছিলোঁ কাৰণ 4000 ঘণ্টা ৱাচ টাইম কমপ্লিট কৰিব লাগিব তেতিয়া আৰু 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব লাগিব তেতিয়াহে চেনেলটো মনিটাইজ হ'ব আৰু মই প্ৰথমতে কি কৰিছিলোঁ লাইভে কৰিছিলোঁ প্ৰথম যেতিয়া চেনেলটো খুলিছিলোঁ প্ৰথম দুটামান ভিডিঅ' দিছিলোঁহে তেতিয়া মোক বায়ে ক'লে যে তুমি লাইভত যোৱা চবৰে লাইভত যোৱা আৰু তোমাৰ চেনেলটো মানে পিন কৰি দিবলৈ ক'বা যাতে তোমাক চবেই ছাবস্ক্ৰাইব কৰিবলৈ কয় আৰু সেই বায়ে কোৱা ধৰণেই গ'লোঁ লাইভবোৰত আৰু লাইভত যাওঁতে প্ৰথম যিখিনি ভাল মানুহ দেই বহুতো মানুহ চিনি পালোঁ ভাল বেয়া দুটা ভাগ থাকে ভালৰ যদি আপুনি ভাল ছাইডত যায় সদায় আগবাঢ়ি গৈ থাকিব পাৰিব আৰু যদি বেয়া ছাইডত যায় সদায় পিছ পৰি যাব লাগিব গতিকে হয়তো ভালকে লগ পালোঁ সেইকাৰণে আজি হয়তো ইমানখিনি সক্ষম হ'লোঁ সেইকাৰণে সেই ভাল মানুহখিনিয়ে ক'লে যে মাইনী মই আকৌ মোক ডাঙৰো আছে বা মোতকৈ সৰু আছে মোক সৰুখিনিয়ে মাইনী বা বুলি মাতে আৰু ডাঙৰখিনিয়ে মাইনী আৰু লাইভবোৰত সকলোৱে নিশ্চয় গম পাইছে সকলোৱে লগত অকল ডাঙৰ সৰু বুলি নহয় চবৰে লগতে ধেমালি কৰোঁ কিছুমানে হয়তো বেয়া পাব পাৰে যে ধেমালি এই বৰ ধেমালি কৰে আৰু সঁচাকৈ সকলোৰে লগত ধেমালি কৰে আৰু এতিয়া এটা মেনিয়া হৈ গ'ল নিজে লাইভ কৰি এতিয়া লাইভটো নকৰিলে অকণ মানুহ থাকিব নোৱাৰোঁ মানে মানুহৰ লগত কথা পাতিলে কিবা এটা ভাল লাগি যায় আৰু সেইকাৰণে লাইভত গৈ যেতিয়া সকলোৱে ক'লে যে তুমি লাইভ কৰা এতিয়াৰ পৰাই লাইভ কৰি থাকাচোন তোমাৰ পটককেনে ৱাচ টাইম কমপ্লিট হৈ যাব আৰু ময়ো ভাবিলোঁ হয় তাহাঁতি কৈছে যেতিয়া কাৰণ মোৰ ইমানখিনি অভিজ্ঞতা নাই ময়ো নাজানো যে ইউটিউব চেনেল এটা খুলিবলৈ হ'লে লাইভ কৰিব লাগিব আৰু লাইভত ঘূৰিহে যে ৱাচ টাইম কমপ্লিট কৰে সকলোকে মোৰ ফালৰ পৰা মানে বহুত ধন্যবাদ দিছোঁ আৰু মোক ইমানখিনি যে মৰম দিলা সকলোকে মোৰ পৰা বহুত ধন্যবাদ আৰু সদায় সকলোকে মানে সাহায্য কৰিছোঁ যাতে মোৰ ভিডিঅ'খিনি চাই আৰু সকলোৱে আগবাঢ়ি যাবলৈ সহায় কৰে সকলোৱে মোক ইমানখিনি আগবঢ়াই নিয়াৰ বাবে বহুত ধন্যবাদ আজি ইমানকে মোৰ যিখিনি ক'বলগীয়া আছিল সকলোকে ক'লোঁ আৰু আকৌ ভিডিঅ'তে সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ সকলোকে বাই বাই